हेलो फ्रेंड्स की खबर आपनलोकर आशा करूँ सकलोৱে ভালে আছে আৰু আজি মই ৰেচিপিৰ ভিডিঅ' লৈ অহা নাই ভাবিলো এটা সৰু ভ্লগ এটাই আপোনালোকৰ কাৰণে আগবঢ়াও আৰু আজি হৈছে ৰবিবাৰ আৰু ৰবিবাৰ বুলি ভাবিলো অকমান মলত ওলাই যাওঁ বজাৰ কৰিবলগীয়া আছে পূজা যেহেতু পালেহি আহি আৰু পূজাৰ সময়তো জানে দোকান ট্ৰায়েল ৰুম বা শ্বপিং মল যতেই নহওক বহুত বেছি ভিৰ থাকে আৰু তেতিয়াতো কাপোৰ চাওতেতো বহুত বেছি সময় লাগে সেইকাৰণে ভাবিলো আজি যেহেতু ৰবিবাৰ বুলি অকমান সময় পাইছো সেইকাৰণে ওলাই গৈ যদি বস্তু কেইটা চোৱা হয় অলপ ভালদৰে চাব পাৰিম সেইকাৰণে ভাবিলো অকমান ওলাই যাওঁ আৰু বহুতে কৈ আছে মই ভ্লগ কিয় নিদিও ভ্লগ দিবৰ কাৰণে ৰিকুৱেষ্ট কৰি আছিলে কিন্তু মই ডেইলি ভ্লগ দিব নোৱাৰো তেনেকৈ দেখুৱাবলগীয়া একো নাই গতিকে আজি আৰম্ভ কৰিলো মাজে মাজে আপোনালোকে শ্বপিং ভ্লগ বা ট্ৰেভেল ভ্লগ তেনেকুৱা পাই থাকিব আৰু ৰেচিপিবোৰটো পাবয়ে যদি আপোনালোকে ভাল পায় ভিডিঅ'টো চাই প্লিজ লাইক কৰিব লগতে সাবস্ক্ৰাইব কৰি চেনেলটো সাপোৰ্ট কৰিবলৈ নাপাহৰিব আৰু দুপৰীয়া ভাত খাই অকমান ৰেষ্ট লয়ে আমি উলাই দিলো কাৰণ ৰাস্তাত ট্ৰেফিকো বহুত বেছি কম থাকে এতিয়া 4টা মান বাজিছে আৰু শ্বপিং মলত যেহেতু গৈ আছো পাৰ্কিংক লৈও বহুত বেছি অসুবিধা নহয় যদি অলপ সোনকালে যোৱা হয় এয়া শ্বপিং মল আহি পাই গলো দেখিছেনে ভিৰটো বহুতেই কম আৰু এইটো ফিনিক্স মলত আহিছো আজি তাতে অপচন বহুতখিনি পোৱা যায় আৰু 4:30 মানতে আমি পাই গলো যেহেতু ৰাস্তাত ট্ৰেফিক নাছিল আপোনালোকে যদি 5টাৰ পিছত ওলাই তেতিয়া দেখিব যে ৰাস্তাত ইমান ট্ৰেফিক গাড়ী লৰচৰ কৰিব নোৱাৰি আৰু তেতিয়া আপুনি ভাবিব যে কিয় ওলালো ঘৰত থকা হলেই ভাল আছিল ইমান বেছি ট্ৰেফিক আৰু তেনেকৈ বজাৰ কৰাৰো মনটো একেবাৰে ভাগি যায় গতিকে যি কি নহওক সোনকালে পালো হৈ এতিয়া দেখুৱাম আপোনালোকক তথাপিও কিমান বেছি গাড়ী আৰু ইয়াতে জেগা পোৱাটোৱে খুবেই টান আৰু আজি জেগাও সোনকালে বিচাৰি পালো গতিকে পাৰ্কিংত থৈ আমি এতিয়া ওপৰলৈ যাওঁ আৰু ইয়াতে লবি লিফট দুটাৰে সুবিধা আছে যেহেতু লিফটত বহুত বেছি মানুহ ৰখি থাকে সেইকাৰণে আমি ইয়াৰ পৰাই আহিলো আৰু এয়া বেগ চেকিং হৈ গল বেগত সেই একেটা বস্তুৱে পানীৰ বটল পাৰ্স মোবাইল কাৰণ মই হাতত যদি লওঁ তেতিয়া হলে যতেই শ্বপিং কৰো কেতিয়াবা এৰা খাই সেইকাৰণে অকমান ডাঙৰ বেগ এটাত মই গোটেইখিনি ভৰাই লওঁ আৰু আহিয়ে চকুৰ সন্মুখতে দেখিলো লাইফষ্টাইল ভাবিলো প্ৰথমতে তাতে সোমাই চাই লওঁ যদি পছন্দ হৈ যায় তেতিয়া হলে সোনকালে হৈ যাব আহিয়ে সেলোৱাৰ আৰু কুৰ্তা লৈ মই ট্ৰায়েল ৰুমত সোমালো অকমান লাইন পাতিবলগীয়া হ'ল মই বহুত বেছি ফিটিং পিন্ধি ভাল নাপাওঁ সেইকাৰণে ফিটিংটো চাই ললো আৰু এতিয়া টাইৰ আৰু মোৰ শ্বপিং কৰা হৈ গল কাপোৰৰ আৰু মোৰ চেন্ডেল আৰু বেগ চাবলগীয়া আছে গতিকে বেলেগ সাইডতো চাই লওঁ আৰু শ্বপিং কৰাৰ পিছত টাই যেহেতু বৰ হৈ যায় সেইকাৰণে মনটো অকমান খুশ কৰিবৰ কাৰণে ইয়াতে বাছত উঠাই দিলো আৰু বাছত উঠি নামাৰ পিছত মই ভাবিলো চেন্ডেলে চাই লওঁ ট্ৰেন্ডছ ফুটৱেৰৰ পৰা চেন্ডেল এযোৰ লৈ ললো আৰু এয়া দেখিছেনে কেন্ডিজ আৰু ৱাটাৰমেলন কেইটা দেখিবৰ কাৰণে খুবেই ধুনীয়া হয় টাই এটা লৈ ললে তাকে দেখি ৰব নোৱাৰিলে আৰু এতিয়া যেহেতু শ্বপিং কৰা হৈ গল ভাবিলো অকমান খাবৰ কাৰণে যাও বহুত বেছি ভোক লাগিছে ফুড কোৰ্টৰ পিনে গলো কিন্তু ফুড কোৰ্টতো ইয়াতে ইমানে বেছি ভিৰ হয় জেগা পোৱাটোৱে টান প্ৰথমতে ভাবিলো টেবুল এখন বিচাৰি লওঁ আৰু বহি তাৰ পিছত অৰ্ডাৰ কৰিম আৰু ফাইনালি বহি ললো আৰু মই আজি দেখিয়ে থাকিব নোৱাৰিলো বিৰিয়ানী লৈ ললো খাবৰ কাৰণে খুবে মন গৈ আছিল আৰু লগতে বাৰ্গাৰ খাই লৈ উলালো যেহেতু বহুত বেছি খালো এই কাৰণে ভাবিলো অকমান খুজকাৰি লওঁ ডাইৰেক্ট ঘৰত যোৱাতকৈ এয়া খোলা জায়গাখিনিত আহি অকমান খুজকাৰি ললো আৰু এতিয়া বহুত ৰাতিও হৈ গল আমি হে পেট ফুলাই খালো তাই একো নাখালে অকল কেন্ডিটো লৈয়ে থাকিল গতিকে ঘৰত গৈ ভাতো বনাব লাগিব সেইকাৰণে আমি উলাই দিলো আৰু এতিয়াতো ৰাস্তাত বহুত বেছি ট্ৰেফিক পাম আৰু কি শ্বপিং কৰিলো হেতু ঘৰত গৈ দেখুৱাই আছো আপোনালোকক বহুত বেছি বস্তু কিনা নাই একেবাৰে সিম্পল কিনিছো আৰু পূজাতটো এবাৰহে পিন্ধা হয় যাতে ৰেগুলাৰো ইউজ কৰিব পাৰো তেনেকুৱাকৈ লৈ লৈছো আৰু তাইও বহুত বেছি ডিজাইনাৰ কাপোৰ ভাল নাপায় সেইকাৰণে সিম্পল কৈয়ে লৈ ললো আৰু ঘৰ আহি পালোহি আৰু কাপোৰবিলাকৰ ইমান বেছি দাম নহয় মই সেইকাৰণে এইটো সেলোৱাৰ এইযোৰ ব্লু কালাৰৰ এইটো সিলেক্ট কৰিছো আৰু লগতে এনেকুৱা এটা সিম্পল কুৰ্তা আৰু ইয়েলো কালাৰৰ কুৰ্তা দুটা লৈ আহিলো লগতে চেন্ডেল এইযোৰ চেন্ডেল কেইযোৰৰ ফিটিংটো ভাল নাপালো কাৰণে এইযোৰে মই ফাইনালি পালো কাৰণে লৈ আহিলো লগতে এটা বেগ এইটো অনলাইন অৰ্ডাৰ কৰিছিলো আহি পালে সেইকাৰণে দেখুৱাই দিলো ৰেগুলাৰ ইউজ কৰিবৰ কাৰণে অকমান সাইজটো ডাঙৰ হয় তেনেকুৱা এটা লৈ লৈছো আৰু তাইৰ কাৰণে এইযোৰ মিন্ট্ৰাৰ পৰা অৰ্ডাৰ কৰিছিলো লেহেঙ্গা আৰু লগতে পেন্ট আৰু টি-শাৰ্ট 3-4টা মান আনিলো ৰেগুলাৰ ইউজৰ বাবে আৰু লগতে হাজবেণ্ডৰ কাৰণে টি-শাৰ্ট আৰু পেন্ট এইখিনি আজিৰ কাৰণে গতিকে বাই বাই